নমস্কাৰ, আলোচনা কৰিবলৈ ওলাইছোঁ 4ৰ্থ শ্ৰেণীৰ আপোন পাঠৰ সাকু নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ। পাঠটিৰ ক্ৰিয়াকলাপৰ 1 নম্বৰতে আছে, প্ৰথমে কোৱা তাৰ পাছত লিখা। ক কলীয়াভোমোৰা দলং আৰু নৰনাৰায়ণ সেতুৱে কোন কোন জিলা সংযোগ কৰিছে? উত্তৰ হ'ব কলীয়াভোমোৰা দলংখনে নগাঁও আৰু শোণিতপুৰ জিলা সংযোগ কৰিছে আৰু নৰনাৰায়ণ সেতুৱে গোৱালপাৰা আৰু বঙাইগাঁও জিলাক সংযোগ কৰিছে। হ দলংবোৰৰ পৰা আমাৰ কি কি উপকাৰ হয়? উত্তৰ হ'ব দলংবোৰৰ সহায়ত নদীখনৰ দুয়োপাৰে থকা ৰাস্তা দুটাও লগ লাগি যায়। তাৰ পিছত দলঙৰ ওপৰেদি মানুহে খোজকাঢ়ি যান-বাহন চলাই অহা যোৱা কৰাৰ উপৰিও বয় বস্তু অনা নিয়া কৰিব পাৰে। মুঠতে দলঙৰ দ্বাৰা মানুহে যাতায়াত, যোগাযোগ আৰু পৰিবহণ ব্যৱস্থাৰ ক্ষেত্ৰত উপকৃত হয়। গ দলং শব্দটোৰ একে অৰ্থ বুজোৱা আৰু দুটা শব্দ কি কি বাৰু? উত্তৰ হ'ব দলং শব্দটোৰ একে অৰ্থ বুজোৱা আৰু দুটা শব্দ হৈছে সাঁকো আৰু সেতু। ঘ সাঁকো কিহেৰে সজা হয়? উত্তৰ হ'ব সাঁকোবোৰ সাধাৰণতে বাঁহ বা কাঠেৰে সজা হয়। ঙ শিল সাঁকো ক'ত বুলি জনা যায়? এই শিল সাঁকোৰ বিষয়ে এটি টোকা লিখা। উত্তৰ হ'ব শিল সাঁকো উত্তৰ গুৱাহাটীৰ শিল সাঁকো অঞ্চলত। এই সাঁকোখন প্ৰায় 1000 বছৰ আগৰ। ই দীঘলে 140 ফুট আৰু বহলে 8 ফুট। ইয়াৰ প্ৰতি ছটা শিল প্ৰায় 7 ফুট দীঘল আৰু 1 ফুট ডাঠ। সৰ্বমুঠ 16টা ডাঙৰ খুঁটাৰ ওপৰত এই সাঁকোখন থিয় কৰোৱা হৈছিল। এই শিলৰ সাঁকোখনৰ নিৰ্মাণ প্ৰণালী অতি চমৎকাৰ। কল-কাৰখানাত যন্ত্ৰপাতি আৱিষ্কাৰ নোহোৱা সময়তে অসমীয়া মানুহে ইমান ডাঙৰ আৰু শক্তিশালী শিলৰ সাঁকো নিৰ্মাণ কৰাটো প্ৰকৃততে গৌৰৱৰ কথা। প্ৰথম প্ৰতাপ সিংহই কোনখন নৈৰ ওপৰত শিলৰ সাঁকো সজাইছিল? উত্তৰ হ'ব প্ৰতাপ সিংহই দৰিকা নৈৰ ওপৰত 17 শতিকাতে শিলৰ সাঁকো সজাইছিল। দ্বিতীয় ৰুদ্ৰসিংহই অসমৰ উন্নতিৰ বাবে কি কি কাম কৰিছিল? উত্তৰ হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহই অসমৰ উন্নতিৰ বাবে কলা-কৃষ্টিৰ প্ৰসাৰ, বাট-পথ নিৰ্মাণ, দৌল-দেৱালয় নিৰ্মাণ, ওচৰ চুবুৰীয়া ৰাজ্যবোৰৰ সৈতে সম্পৰ্ক স্থাপন, বিদ্যা-শিক্ষাৰ চৰ্চা আদিৰ উপৰিও প্ৰজাসাধাৰণৰ সুবিধাৰ বাবে নামদাং আৰু ডিমৌ নদীৰ ওপৰত একোখনকৈ পকী দলং নিৰ্মাণ কৰোৱাইছিল। ২ নম্বৰ বাক্য ৰচনা কৰা। সাঁকো, সেতু, সৈন্যবাহিনী, গৌৰৱ। সাঁকো সাঁকো সাধাৰণতে বাঁহ বা কাঠেৰে সজা হয়। সেতু দলঙৰ আন এটা নাম সেতু। সৈন্যবাহিনী ৰুদ্ৰসিংহৰ সৈন্যবাহিনীৰ সংখ্যা আছিল অজস্ৰ। গৌৰৱ আনন্দৰাম বৰুৱা অসমৰ অতুলনীয় গৌৰৱ। ৩ নম্বৰ পাঠটোত কেইখনমান নৈৰ নামৰ উল্লেখ আছে? তুমি জনা অইন কেইখনমান নৈৰ নাম লিখা। উত্তৰ হ'ব পাগলাদিয়া, দিখৌ, জাঁজি আদি। ৪ নম্বৰ বুজা আৰু লিখা। ১ + টা এটা, ২ + টা দুটা, ৩ + টা তিনিটা, ৪ + টা চাৰিটা, ৫ + টা পাঁচটা। ৫ নম্বৰ পঢ়া আৰু লিখা। সৰু আৰু বৰ, সৰু বৰ। কলা আৰু কৃষ্টি, কলা কৃষ্টি। দৌল আৰু দেৱালয়, দৌল দেৱালয়। মন্দিৰ আৰু মছজিদ, মন্দিৰ মছজিদ। ভাষা আৰু সাহিত্য, ভাষা সাহিত্য। সমাজ আৰু সংস্কৃতি, সমাজ সংস্কৃতি। পঢ়া, বুজা আৰু লিখা। অহা যোৱা,
আমি এই বাটেৰে বজাৰলৈ অহা যোৱা কৰোঁ। চলা ফিৰা। সন্ধিয়া যান-জঁটৰ বাবে চলা ফিৰা কৰিবলৈ টান। ফুৰা-চকা। বেছিকৈ ফুৰা-চকা কৰিলে পঢ়াত মন নবহে। দেখা-শুনা। তেওঁক দেখা-শুনা কৰিবলৈ বৰ দিগদাৰ। পিন্ধা-উৰা। নয়নতৰা পিন্ধা-উৰাত বৰ চখ। খোৱা-লোৱা। পৰিচাৰিকাগৰাকীয়ে খোৱা-লোৱাত চকু ৰাখিছে। ৭ নম্বৰ পঢ়া, বুজা আৰু লিখা। ক. পাহাৰৰ পৰা বৈ অহা সৰু নৈ। জুৰি। খ. কোনো নৈৰ পৰা একোটা পানী ফাটি গৈ পুনৰ সেই নৈতে পৰে। খুঁটি। গ. পৰ্বতৰ পৰা ওলাই নৈত পৰা পানী। উপনদী। ঘ. বন্ধ হৈ থকা আহল-বহল পানীভাগ। বিল। ইঙ. মানুহে পানী ৰাখিবলৈ খন্দা চাৰিচুকীয়া বা আন আকাৰৰ দ ঠাই। পুখুৰী। প্ৰথম চ. খৰালি শুকাই যোৱা দীঘলীয়া দ ঠাই। খোলা। ৮ নম্বৰ বুজা আৰু খালী ঠাই পুৰোৱা। ক. জোতা-চেণ্ডেল চিলাই কৰোঁতাজন। মুচিয়াৰ। খ. বাঁহ-বেতৰ সঁজুলি তৈয়াৰ কৰোঁতাজন। বাঢ়ৈ। গ. খেতিৰ কাম কৰোঁতাজন। খেতিয়ক। ঘ. চুলি কাটি জীৱিকা নিৰ্বাহ কৰোঁতাজন। নাপিত। ইঙ. মাছ মাৰি জীৱিকা নিৰ্বাহ কৰোঁতাজন। মাছুৱৈ বা মাছমৰীয়া। ৯ নম্বৰ ভাবা আৰু কোৱা। ক. সাঁকো বা দলংবোৰে সমগ্ৰ মানৱ জাতিৰ মাজত মিলনৰ সেতু কৰাত কেনেদৰে সহায় কৰিছে? উত্তৰ হ'ব, এখন ঠাইৰ মানুহৰ মনৰ সৈতে অইন এখন ঠাইৰ মানুহৰ মনৰ মাজত মিলন ঘটাবলৈ সাঁকো বা দলংবোৰে যথেষ্ট সহায় কৰিছে। সাঁকো বা দলংবোৰৰ দ্বাৰা সমগ্ৰ মানৱ জাতিয়ে যাতায়াত, যোগাযোগ, পৰিবহণ ব্যৱস্থাৰ উন্নত হোৱাৰ ফলত মিলনৰ সেতু গঢ় লৈ উঠিছে। খ. সাঁকো বা দলংবোৰ নথকা হ'লে কি হ'লহেঁতেন? উত্তৰ হ'ব, সাঁকো বা দলংবোৰ নথকা হ'লে মানুহৰ মাজত যাতায়াত, যোগাযোগ অথবা পৰিবহণ ব্যৱস্থা নাথাকিলহেঁতেন আৰু দুখন ঠাইৰ মাজত থকা নদীত সংযোগৰ সেতুস্বৰূপ দলঙৰ অভাৱত ইখন ঠাইৰ পৰা আন এখন ঠাইৰ সংযোগ বিচ্ছিন্ন হ'লহেঁতেন। ধন্যবাদ।